friends, মই ৰশ্মি এটা অনলাইন বিজনেছ কৰোঁ মোৰ তাতে আপোনালোকে সকলো ধৰণৰ কালেকশ্যনবোৰ পাব য'ত মই ফেচবুক হোৱাটছএপত শ্বেয়াৰ কৰোঁ আপোনালোকে যদি মোৰ কালেকশ্যনবোৰ চাব বিচাৰে বা ল'ব বিচাৰে তে মোৰ ফেচবুক এপছ ফেচবুকত মোক ফ'ল' কৰিব পাৰে মোৰ ফেচবুকত হয় গীতু নিকু নামৰ এটা একাউণ্ট আছে সেইটোত আপোনালোকে চালেই মোৰ সকলো প্ৰডাক্টবোৰ আপোনালোকে তাতে উপলব্ধ পাব আৰু যদি আপোনালোকৰ ভাল লাগে ল'ব বিচাৰে তেন্তে মোক আপোনালোকে ফেচবুক বা হোৱাটছএপত এড কৰিব পাৰে আৰু বহুত ভাল ভাল প্ৰডাক্ট মই নিজেও ইউজ কৰি পাইছোঁ মই আপোনালোকৰ আগত এটা জুৱেলাৰী দেখাব বিচাৰিছোঁ আপোনালোকে চাব পাৰিব খুব ভাল হয় নেদেখা নহয় ইমান খুব ভাল হয় সেইটো ইয়াৰিং হয় ইয়াৰিং খুব কম মূল্যত আপোনালোকে পাব যেনেকুৱা ধৰণৰ প্ৰডাক্ট বিচাৰে মোৰ ওচৰত আপোনালোকে পাব সকলো বস্তু আপোনালোকে এবাৰ চাব পাৰে লৈ বহুত ধুনীয়া ধুনীয়া কালেকশ্যন হয় আৰু খুব কম মূল্যত পাব আপোনালোকে যদি চাব বিচাৰিছোঁ এটা নেকলেছ ছেট মই নিজে অৰ্ডাৰ কৰিছোঁ আৰু আপোনালোকে ল'ব বিচাৰিলে মই আপোনালোকক হোম ডেলিভাৰী দিম গতিকে চাই লওকচোন প্ৰডাক্টটো কেনেকুৱা লাগে ইউটিউবত দিম দেখাম এইটো এটা শ্বেড এইটো হৈছে আপোনালোকৰ ছেকেণ্ডটো শ্বেড এইযোৰ খুব কম মূল্যত খুব ভাল আপোনালোকে এবাৰ লৈ চাব পাৰে দেখিছে নেকলেছ ছেট হয় খুব মৰম লগা এইটোৰ মূল্য মাত্ৰ 220 টকা আপোনালোকে ল'ব বিচাৰিলে কণ্টেক্ট কৰিব আৰু টেনশ্যন ল'ব নালাগে মই হোম ডেলিভাৰী দিম আপোনালোকক আৰু ইয়াৰ পাছত আপোনাৰ থাৰ্ডটো দেখাব ওলাইছোঁ একে চেম্পলে হয় অলপ অলপ বেলেগ এইটো এটা একে ষ্টাইলৰ হয় অলপ 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 জাষ্ট বেলেগ এইটোৰো চেম প্ৰাইজে হয় আপোনালোকে এবাৰ লৈ চাওক মই নিজে অৰ্ডাৰ কৰিছোঁ সেইকাৰণে আপোনালোকলৈ আগবঢ়াইছোঁ পিন্ধি চাওক আপোনালোকে যদি ল'ব বিচাৰে মোক কণ্টেক্ট কৰক নহ'লে কমেণ্ট কৰিব মই লিংকটো আপোনালোকক জনাই দিম মোৰ প্ৰডাক্টখিনি চাই আপোনালোকৰ কেনেকুৱা লাগিলে মোক জনাবলৈ নাপাহৰিব কমেণ্ট কৰিব প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব মোৰ চেনেলটো মই জনাই দিম কেনেকৈ কি কৰিব লাগে আৰু মই আপোনালোকক অলপ প্ৰডাক্ট আজি দেখাম আৰু মোৰ এইটো ইউটিউবৰ প্ৰথম ভিডিঅ' মই এই বিজনেছটো 2018ৰ পৰা আৰম্ভ কৰিছিলোঁ কিন্তু ভাবি আছিলোঁ ইউটিউব চেনেল এটা খুলিম কিছুমান ব্যস্ততাৰ বা নিজৰ পাৰ্চনেলিৰ কাৰণে মই ইউটিউব চেনেলটো খুলিব পৰা নাই চ' সেইকাৰণে মই ভাবিলোঁ আজি লকডাউনৰ সময় ক'তো ওলাইও যাব পৰা নাই আপোনালোকেও বৰ হৈ আছে সেইকাৰণে ভাবিলোঁ মই এটা ইউটিউব চেনেল খোলোঁ ইউটিউব চেনেল কৰি আপোনালোকৰ আগত এই কথাখিনি অৱগত কৰাওঁ সেইকাৰণে মই এই ভিডিঅ'টোত আহিলোঁ আৰু আপোনালোকে মোক প্ৰথম ইউটিউব জগতত আহিছোঁ প্ৰথম ভিডিঅ' এইটো মোৰ চ' মই ভাবোঁ আপোনালোকে বহুত মৰম সন্মান জনাব ত' যি প্ৰডাক্ট চাব বিচাৰে সকলোবোৰ আপোনালোকে চাব পাৰিব